অভিমানী ৰাধাচূড়া, ৰচনা অৰূপ কুমাৰ পাঠক। শংখনিনাদৰ প্ৰথম উৰুলিতে সাৰ পাই উঠিছিল এক অনন্য সত্তা, যি জাগ্ৰত কৰিছিল প্ৰেম, আৱেগ আৰু জীৱনৰ ৰঙীন আশাবোৰ। পংকিলতাৰ আবিৰত পোত গৈ থকা নিস্তেজ বটবৃক্ষজোপাই তেতিয়াই উমান পাইছিল এটি মিঠা শিহৰণৰ। ধৰাৰ বুকুত সেয়া ৰাধাচূড়াই হাঁহিছিল। তাইৰ সতেজ শাখা প্ৰশাখাবোৰে কঢ়িয়াই ফুৰিছিল সৃষ্টিৰ নতুন সংকেত। উবুৰি উবুৰি তাইৰ বক্ষযুগলত ভিৰ কৰিছিলহি অগণন ফুলৰ পাপৰিবোৰে, যিবোৰে কৰি তুলিছিল ৰাধাচূড়াজনীক অনিত্য সুন্দৰ। তাই এতিয়া নাচিছে, আৱেগৰ আৱৰণ সানি উতলা যৌৱনৰ যমুনাৰে তাই স্ফীত হৈ পৰিছে সুন্দৰতাৰ নতুন সাধনাত। হোৱা তাইৰ নতি দূৰৈত নিৰস কৃষ্ণচূড়াৰো দেখোন লাহে লাহে সলনি হ'বলৈ ধৰিলে। শাখা প্ৰশাখা আৰু ঠাল ঠেঙুলিবোৰ ৰাধাচূড়াৰ সংগসুখত বটবৃক্ষৰ উদৰতো ৰূপিত হৈছে অযুত ৰঙৰ আবিৰ সানি ন ন ফুলৰ পাপৰি। এয়া যে বহু যুগৰ কাহিনী, ৰাধাকৃষ্ণৰ অমৰ প্ৰেম গাথাৰে স্পন্দিত ৰাধাচূড়া আৰু কৃষ্ণচূড়াৰ হৃদস্পন্দন। প্ৰেমৰ এক নিভৃত আকৰ্ষণেৰেই যে দুয়ো বন্দী নিৰাকাৰভাৱে। সেয়ে ৰাধাচূড়াজনী লাহে লাহে অভিমানী হ'বলৈ ধৰে। পথৰ বাটৰুৱাক তাই চাহ দিবলৈ নিবিচাৰে দিব সমীৰৰ মৃদু মলয়া। সেয়া যে তাইৰ একান্ত ব্যক্তিগত সম্পত্তি। কৃষ্ণচূড়াৰ পিছে কোনো ভেদভাৱ নাই। আপোন পাহৰা হৈ সি বিলাই যায় মাথো প্ৰেমৰ ছাঁ আৰু পোহৰৰ বতাহ। ৰাধাচূড়াৰ অভিমান আৰু বাঢ়িবলৈ লৈ তাই লাহে লাহে আঁতৰি আহে কৃষ্ণচূড়াৰ পৰা। তাকে দেখি স্বয়ং প্ৰকৃতিয়ে সলাই ৰূপ, মৃদু মলয়া গুচি নাচে অশান্ত ধুমুহাৰ তাণ্ডৱে। শীতল ছাঁ এৰি প্ৰখৰ ৰ'দে কৰেহি আমনি। হৈ পৰে যে সময় বিপৰ্যয়ৰ, যেতিয়া ৰাধাচূড়াই আমনি কৰে। কক পকাই ফুৰে মাথো কৃষ্ণচূড়াজোপাই। কিদৰে ভাঙিব এতিয়া ৰাধাচূড়াৰ মান অভিমান? তাকে লেখি বিনিদ্ৰ ৰজনীৰ প্ৰহৰী হৈ নিজেও অশান্ত ধুমুহাৰ লগত হৈ পৰে অশান্ত। প্ৰখৰ ৰ'দৰ তাপত পুনৰ ৰূপ লয় নিস্তেজ বটবৃক্ষৰ। সময়ৰ গতিত পুনৰ সকলো সলনি হৈ পৰে। অভিমানী ৰাধাচূড়াই পুনৰ প্ৰেম নিবেদন কৰে। তাকে দেখি কৃষ্ণচূড়াজোপায়ো মুকলিকৈ হাঁহে। ৰাধাচূড়াৰ অভিমান খহিলত ধৰালৈ পুনৰ শান্তিৰ নিজৰা বৈ পৰে।